মাধ্যম হৈছে আমাৰ সকলোৱে জানো যে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। মই এইমাত্ৰ ক'লোঁ যে এই যিবিলাক কাৰ্য দেখুৱাই আছে সেই কাৰ্যবিলাক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ক্ষেত্ৰতেই হওক, আমি গণতান্ত্ৰিক ব্যক্তি হিচাপে হওক, কাৰো মুখৰ মাত আমি কাঢ়ি নিয়াৰ পক্ষপাতি নহয়। আৰু আমি এইটো জানো সকলো অনুষ্ঠানে প্ৰতিষ্ঠানে সকলো নেতাই আমি খুব সংযমভাৱে আমি কথা ক'ব লাগে, আমি সেইটো জানো, কাৰো পৰিচিত কৰিব নালাগে সেইটো জানো। আৰু সেই ক্ষেত্ৰত আমি অসম সাহিত্য সভা সকলোকে আহ্বান জনাইছোঁ। মই জাতীয় জীৱনৰ মই এনেকুৱা এজন হতভোগীয়া। অসম আন্দোলন আৰম্ভ কৰাৰ পৰা আজিলৈকে সেই হতভোগীয়া মই মানুহজনে আজি আকৌ সদৌ অসম ছাত্ৰ সন্থা লুৰিণজ্যোতিৰ সৈতে মই শ্বহীদ বেদী যেতিয়া উদ্বোধন কৰিছোঁ, উদঘাটনৰ পৰ্বত মই আছোঁ, মোৰ মনত পৰিছে সেই সময়ৰ সেই দিনবিলাকলে। আৰু মই বুজি নাপাওঁ যে এই যিটো চৰিত্ৰ, এই চৰিত্ৰটোৱে হৈছে কিছু পৰিমাণে উগ্ৰ যিটো নেকি ফেচিবাদী বুলি কয়, সেই চৰিত্ৰটো লোৱাটো মই কেতিয়াও কামনা নকৰোঁ বৰ্তমান অসম চৰকাৰৰ ক্ষেত্ৰত। কাৰণ নাই শিলাৰিত্যৰ ক্ষেত্ৰতো আমি এটা কথাই কৈছোঁ যে প্ৰথম আপোনালোকে জানে যে মই শিলাৰিত্য বুলি কথা নহয়, সকলো ৰাজনৈতিক দলৰ মানুহ অসম সাহিত্য সভালৈ আহে, মই বহিম আৰু বহিছোঁ, কিন্তু শিলাৰিত্যই আমাৰ আজিৰ এই অনুষ্ঠানটোৰ উদ্যোক্তা আমাৰ ভাতৃসম জগদীশ চৰকাৰো আছে আমাৰ সৈতে। তেতিয়া মই কি কৈছোঁ সকলোৱে জানে। আৰু শিলাৰিত্যক যিহেতু আমাৰ অসমৰ মানুহ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহ, মই কৈছিলোঁ যে আপোনালোকে আহিছে, মই কি কৰিব লাগে যে আমি অসম সাহিত্য সভাই জাতীয় অনুষ্ঠানৰ লগত এটা মিলা মিছা কৰি পেলাই, কাৰণ আপোনালোক বাংলা ভাষী নহয়, আপোনালোক অসমৰে মানুহ, আপোনালোকে বাংলা ভাষী বুলি কিয় বন্ধ দিব, বাংলা ভাষী বুলি কিয় আপোনাক আগবাঢ়ি যাব, আপোনালোকে অসমৰ মানুহ, জাতীয় সত্তাৰ মানুহ, আপোনালোকক লৈ পেলাই আমি সমৰ্থন জনাম। আৰু সেই ভিত্তিত আমি যেতিয়া কথাখিনি কৈছিলোঁ আৰু কৈছিলোঁ কি যে ভাই মুখখন বন্ধ কৰিব লাগিব, কাৰণ এইকাৰণে বন্ধ কৰিব লাগিব, তেতিয়াহে মৈত্ৰী বন্ধন হ'ব। কিন্তু অকণমান চঞ্চল মনৰ মানুহ তেনেকুৱা যেনেইটো লাগিছে। কিন্তু মই ভাবোঁ যে কাকো এই সময় আটক নকৰি পেলাই চৰকাৰখনে কাকো আটক কৰিব নালাগে। যিসকলে আটক কৰিছে সেইসকলক আটক কৰা আমি ঘোৰ বিৰোধী। তাতকৈ আলোচনাৰ মাজেদি একেলগে বহি সমস্যাটো সমাধান কৰাৰ লগে লগেই মই ভাবোঁ যে কোনো সংঘাত নাথাকিব। মই ভাবি পেলাই আটকৰ বা মই কোনো দমন নীতিৰ মই মানে নহয় সমৰ্থক নহয়।